দেউতাকৰ পুৰণা চাইকেলখন লৈ নিতৌ নিজৰ কৰ্মক্ষেত্ৰলৈ গৈছিল এজন যুৱক। কাৰণ পৰিয়ালৰ বাবে দুমুঠি অন্নৰ যোগাৰ কৰাৰ দায়িত্ব আছিল যুৱকজনৰ। কিন্তু এতিয়া যুৱকজন কৰ্মক্ষেত্ৰলৈ যাব পৰা নাই যোৱা প্ৰায় 2 বছৰ ধৰি। কাৰণ যোৱা প্ৰায় 2 বছৰে এক জটিল ৰোগত আক্ৰান্ত হৈ ভৰি দুখন নচলা হৈ আছে যুৱকজনৰ। যুৱকজন হৈছে জোনাইৰ লক্ষী নেপালী বস্তিৰ নিবাসী বিচিত্ৰ বৈষ্ণৱ আৰু যমুনা বৈষ্ণৱৰ জ্যেষ্ঠ পুত্ৰ ৰাকেশ বৈষ্ণৱ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস ৰাকেশ বৈষ্ণৱে জোনাইৰ ৰুক্মিণীস্থিত এখন সূতাৰ দোকানত কৰ্মচাৰী হিচাপে থাকি কোনোমতে চলাইছিল ঘৰখন। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি লীলা। 2 বছৰ পূৰ্বে 2 ভৰিত বিষ আৰম্ভ হৈ অসুস্থ হৈ পৰা ৰাকেশ বৈষ্ণৱক দৰিদ্ৰ পিতৃ মাতৃয়ে আত্মীয় তথা ৰাইজৰ পৰা খুজি মাগি সামান্য টকাৰে যোৱা প্ৰায় 2 বছৰে কোচবিহাৰ, বিহাৰ, ডিব্ৰুগড়, লক্ষ্ণৌ আদিত চিকিৎসাৰ ব্যৱস্থা কৰে যদিও ৰাকেশ বৈষ্ণৱৰ 2 ভৰি ক্ৰমে অধিক বিকল হৈ একেবাৰে নচলা হৈ পৰা দৰিদ্ৰ পিতৃ মাতৃয়ে পুত্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি উৰেই নিশা উজাগৰে নীৰৱে উচুপি কটাইছে দিনৰ পিছত মাহ, মাহৰ পিছত বছৰ। হয়, হঠাৎ অহা এজাক কাল ধুমুহাই জোকাৰি নিছে দুৰ্ভগীয়া ৰাকেশ বৈষ্ণৱৰ লগতে দৰিদ্ৰ পৰিয়ালৰ সপোনবোৰ। ইফালে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পৰিয়ালক পৰামৰ্শ দিছে যদিও দিন হাজিৰা কৰি জীৱন সংগ্ৰাম কৰা পিতৃয়ে অৰ্থৰ অভাৱত সাহস কৰিব পৰা নাই উন্নত চিকিৎসাৰ বাবে। সেয়েহে এনে এক জটিল পৰিস্থিতিত আপোনাৰ মোৰ অকণমান আৰ্থিক সহায়ে দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব পাৰে। ৰজাঘৰীয়া তথা কোনো দল সংগঠন সুহিতজনৰ অকণমান সহায়েৰে এই পৰিয়ালটোক দিব পাৰিব অকণমান সহায়। দুৰ্ভগীয়া পৰিয়ালটোৱে কোনোবা সদাশয় হৃদয়বান ব্যক্তি তথা ৰাইজৰ পৰা সহায় ভিক্ষা কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু স্থানীয় বিধায়ক ভুৱন পেগুক যাৱতীয় চিকিৎসা ব্যৱস্থা কৰি দিবলৈ জনাইছে কাতৰ আহ্বান। কোনোবা মানৱদৰদী লোকে ৰাকেশ বৈষ্ণৱক অকণমান সহায়ৰ হাত আগবঢ়াব বিচাৰিলে 7635877351 নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু SBI ৰুকচিন শাখাৰ 3884885731 একাউণ্ট নম্বৰ আৰু CIF 904328600170 নম্বৰত আগবঢ়াব পাৰিব সহায়ৰ হাত। মোৰ নাম ৰাকেশ বৈষ্ণৱ। বয়স মোৰ এতিয়া 24, 2 বছৰ হৈ গ'ল। আগততো ভাল অকণমান খোজকাঢ়োতে লাহে লাহে মানে এই ভৰিটো বিষায়, ৰাইট ছাইডটো। তাৰপিছত লাহে লাহে এনেকুৱা হৈ গ'ল মানে কঁকালতো পাই গ'ল। কামটো মই ৰুকচিনতে কৰি আছিলোঁ, সূতা দোকানত। তাৰপিছত লোকৰ সূতা দোকানত। তাৰপিছত লাহে লাহে চাইছোঁ নাই এইটো বিষটো বেছি হৈ গৈছে, থিয় হ'ব নোৱাৰে। বেছি থিয় হ'লে কঁকালটো বেছি বিষায়, অকণমান বহি দিলে আৰাম পাওঁ। এনেকৈ কৰি নাই এতিয়া অকণমান ডক্টৰ দেখাব লাগিব বুলি কোচবিহাৰ গৈছিলোঁ। কোচবিহাৰত তাত চিকিৎসা কৰাৰ পিছত 4 মাহ দবাই খোৱাৰ পিছত ভাল নহ'ল। আকৌ আহিলোঁ ইয়াত। অহাৰ পিছত আকৌ ইয়াত ডিব্ৰুগড়ত চিকিৎসা কৰিলোঁ। তাতো দবাই খোৱাৰ পিছত ইমানো আৰাম নাই পোৱা আৰু লাষ্ট এণ্ডিং যেতিয়া দবাই দিছে তেতিয়া আৰু অকণমান বেয়াই হৈ গ'ল। একেবাৰে চলা ফুৰা বেছিকৈ বন্ধ হৈ গৈছে। আমি এতিয়া লক্ষ্ণৌ গৈছোঁ, লক্ষ্ণৌ চিকিৎসা কৰি আছোঁ। এতিয়া 3 মাহৰ দবাই দিছে খাবলৈ, এতিয়ালৈকে একো আৰাম পোৱাই নাই। এইটো ওচৰে পাঁজৰে মানুহৰ পৰা খুজিবলগীয়া হৈছে, ডনেশ্যন খুজিবলগীয়া হৈছে। আপোনাৰ বাবে এখন ঘৰত আৰু উপাৰ্জন কৰি মানুহ আছেনে? নাই, ময়ে আছোঁ। এতিয়া চৰকাৰৰ পৰা সাহায্য খুজিছোঁ যে মোক কিবা সাহায্য কৰক। কিমান বছৰ ধৰি কৰি আছে আপোনালোকে? 2 বছৰ।
চিকিৎসাৰ কাৰণে ক'ত ক'ত নিয়া হৈছে তেওঁলোকে? বেঙ্গললৈ গ'ল, এতে ডিব্ৰুগড় আৰু লক্ষ্ণৌ। বইতেই নাই, এতে ধাৰ কৰি ট্ৰিটমেণ্ট কৰি আছে। বাবা কিবি হাত ভাঙাতে এতিয়া হাজিৰা কৰি আছে, নহ'লে উপায় নাই আৰু। এতিয়া কেনেকৈ মেনেজ কৰি আছা? লোকে দিছে কিছুমানে, ধাৰ কৰিছোঁ কিমান টকা এনেকৈ ট্ৰিটমেণ্ট কৰি আছোঁ। চৰকাৰে বোলে অলপ হেল্প কৰিলে ভালেই আছিলে, মোৰ ল'ৰাটো অলপ থিয় হৈ দিব লাগে যাতে কৰি কিনি খাব পাৰে।